লাগা আছিনিয়া ধান বেপাৰী হেন ধানটো দেখাও আমাকে ধান বেপাৰী হেন লাগা আছিনিয়া ঘৰত থাকলে এই অৱস্থা হে গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল তো গাইজ আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ মই আহি গৈছোঁ তো মানে চাহটো কৰি ল'লোঁ চাহটো খাই লওঁ বাকী এতিয়া যাম মানে এখন দৰ্জা অৰ্ডাৰ দি আছে 500 টকা এডভান্সো দি আছে এই সৰু দৰ্জা দিয়ক প্লাষ্টিকৰ সেইখন আনিব যাম বুল্ল বগৰী মাৰা কথা ক তোমাৰ ভাল চিন্তা নাই কি ধুনীয়াকৈ আছি মাৰিব খোজা নাই মই কিন্তু বগৰী খাইছি গোটা গোটাই হাই তো গাইজ মানে এতিয়া মই ভাতটো উলিয়াই ল'লোঁ এই শাক আৰু আলু আৰু কণী ভজা আৰু দালি তো ৰাতিপুৱাৰ ভাত খাই লৈ যাওঁ আৰু এতিয়া কিনো বেছিকৈ খাব আৰু ৰাতিপুৱা এনেও অলপ মানে খাব পাৰিম ইয়াৰো এৰিম তো বলক চালা লাইফটোত ইমান জ্বালা হৈছে গাইজ যে আধা ঘণ্টা হ'ল ভাতটো লৈ ল'বা খাব পৰা নাই মানে এইটোৰ পিছত সেইটো ফোন সেইটোৰ পিছত সেইটো মানে কামৰ পৰা এনেকৈ ফোন আহিছে আৰু নকৈছোঁ আৰু মাথা খাই দিছে 18 বছৰ বয়সত আমি কি কৰিব লাগিছিল কি কৰি আছোঁ দে আৰু অলপমান ছাপোৰ্ট কৰিব আৰু ইমান সেনেকৈ কৰি আছোঁ তো আপোনালোকৰ কাৰণে এই মানে ভাত চাত খাই কেনে অলপমান গাটো কিবা ঘুমটি লাগছে তাকেতো ভাবছোঁ ঘুমোৱাই নেকি আধা ঘণ্টা 1 ঘণ্টা ভাতটো বেছিকৈ খাই দিলোঁ বেছিকৈ খোৱা নাই মানে ৰাতিপুৱাৰ ভাতটো গৰা এই ৰাতিপুৱা মই ভাত চাত খাব নোৱাৰোঁ কিবা তো বাকী তো গাইজ মানে মই আজি এটা আপোনালোকক বস্তু দেখাম মানে প্ৰেম চাক এইটোক চাক এই মোক একদম ভয় নকৰে মই যিমান কি নামৰোৱে মই যদি চেক নি ওলাওঁ তথাপিও ভয় নকৰে মাহঁতে ইয়াক ধৰিব নোৱাৰে কিন্তু মোৰ কাষত চাক কি মোচান থাকে এই বাকী চাওক আগবাৰ কৈ কেমেৰাত হাই বুলি কৈ দিছোঁ হাই ঐ চুম্পু এইটো হ'লে চানা তই এক কথা পাৰে buat manually ke hadiah tante ha manually ke hada ja alman patharot তো গাইজ মানে এতিয়া মই যাম দৰ্জাখন আনিব দৰ্জাখন মই বুক কৰিছিলোঁ তো দৰ্জাখন আনিব যাওঁ তো বলক এই গাইজ মানে দৰ্জা আনিব আহিলোঁ আহি কেনে দৰ্জাও নহ'ল আৰু একো কাম নহ'ল গাড়ীখনো ঠিক কৰালোঁ পইচা দিব লাগে SBI একাউণ্টটো ডাউন হৈ আছে মানে চাৰ্ভাৰ ডাউন হৈ আছে কি ক'ম আৰু তো বলক এতিয়া ঘৰলৈকে যাওঁ আৰু মানে তো চবে একেলগে খেতি কৰিছিল সমবায়ৰ খেতি তাতে আলু তোলা পৰ্ব আজি তো গাইজ মানে এতিয়া আহি পালোঁ ঘৰ আহি পেনে এতিয়া চোলাটো খুলি দিলোঁ মস্ত গৰম আজি ৰ'দটো তামাম দিছে আৰু কৈছোঁ না ৰ'দটো তামাম দিছে আজি তো বাকী এতিয়া কাপোৰ চাপোৰ খুলি ল'লোঁ মায়ে বোলে কিবা ধান আনিব লাগে ধানটো আনি দিওঁ তাৰপিছত আৰু কিবা কিবি কাম আছে চবখিনি কৰোঁ আজি অলপমান অফ পোৱা হৈছে মানে কামত তাতে মানুহে বুলি কৈছিল আমাৰ চাইডতে কিন্তু মানুহ অহা নাই তাকে ৰখি আছোঁ তো ৰখি আছোঁ আহিলে কাম হ'ব নাহিলে নহয় তো বলক আৰু কি হয় চাওঁ ডাঙৰ ইউটিউবাৰটোৰ ভায়া কৈ পেলাই তুমি এখন চাইকেল লৈ আছ মা ইমান ডাঙৰ ইউটিউবাৰৰ ভায়া কৈ কেনে এখন চাইকেল চলাই আছে দেখিছা না লাজ নাই ইয়াৰ ঘৰটো একদিন থাকিব পাৰোঁ তাকো শান্তিয়ে দেব এনেকৈ লৈছে এতিয়া মোবাইলটো ধৰিব দিছোঁ এনেকৈ ধৰিব পাৰি এনেকৈ ধৰিব মই এতিয়া হালি কেনে মেনেজ কৰিব লগা হৈছে দিয়া হ'ব দা তুমি ভিডিঅ' কৰিছা হ'ব অকল হাত বাহিৰে একো নাজানো মোবাইলটো ধৰিব যাওঁতে এতিয়া মানুহ হাঁহিব এতিয়া হৈছে আৰু এই ভাঙা চাইকেলখন লৈছোঁ তো বলক আৰু লৈ চাউল নহয় কি হে ধানকেইটা লৈ 1 মোনাই দি নে 2 মোনাই দি বিয়া গৰু মই পিঠিত তুলি দিব লাগা আছিনিয়া ধান বেপাৰী হেন ধানটো দেখাও আমাকে ধান বেপাৰী হেন লাগা আছিনিয়া ঘৰত থাকলে এই অৱস্থা ধানক কেতিয়াবা ধান বেপাৰী হ'ব লাগিব কেতিয়াবা গৰু বেপাৰী হ'ব লাগিব নকৈছোঁ আৰু দেই আৰু তো মানে বহুত কষ্টত মোৰ আহি পালোঁ ঘৰ চেণ্ডেল ৰাস্তাতে ৰৈ গৈছে চেণ্ডেল লৈ আহিলোঁ এতিয়া তো মাক চাহ বনাব দিছোঁ চাহ বনোৱা নাই চাহ তাহ খাই লওঁ তো গাইজ মানে গা চা ধুই কেনে একদম মিলমিলে আহি গ'লো দেখা পাইছি তো কাপোৰ চাপোৰ পিন্ধি ল'লোঁ এতিয়া মায়ে গৈছে আলু তুলিবা আৰু এই তাতে মানুহ মাখান আছে আলু তুলিবা এই আলু তোলা চাব যাওঁ এই সগ্নে শাক দেখছি না মোক খেদি আছি এই সগ্নে মৰাণ ন কিয় খেদি আছে সঁচা ৰখাব তো গাইজ এতিয়া বেছি দেৰি নকৰোঁ আলু তোলাত দেখি অলপমান যাওঁ বলক ভাত চাতটো খাই ল'লোঁ তো বলক
পানী লাগছে গোটেই একদম আলুর মাঝে দিকদার হয়ে গেল যোগ ওখান দিবে নাকি ওখান শিখর দেখছো কি নিয়ে নাঙা রে গেট তো গাইজ মানে তালা চালা মাৰি দিলোঁ ঘৰত মানে মায়ো নাই না এতিয়া যাওঁ মানে মেগী খাবৰ মন গৈছে মাৰ বিচনি তলৰ পৰা 50 টকা এটা মাৰিছোঁ এতিয়া যাম মেগী আনিম তাৰপিছত বনাই খাম মাও আহে যদি খাব যদি নাহে নাই তো বলক এতিয়া মেগী লৈ আহোঁগৈ চিপ চাপ পেট কিনিলোঁ চুই যাম কিবা মস্ত জ্বালা ডেঞ্জাৰাছ মজা তো গাইছ মানে খেতিৰ আলু এই এতিয়া মানে গধূলি আসি দেখা পাইছি পৰিৱেশ তো এতিয়া বোলে মাৰো কিবা বেমাৰ হৈছে বোলে হস্পিটেলত লৈ যাব লাগে আগে আলু চৈৰাটো ঘৰত নিওঁ বলক হে গাইছ তো মানে ৰাতি চাহ আহি গৈছে আৰু মাক হস্পিটেলৰ পৰা লৈ আহিছোঁ মাৰ বোলে প্ৰেছাৰ বাঢ়ছি হাই প্ৰেছাৰ অলপমান বাঢ়ছি কিবা 130 নে কিবা ক'লাক হাই প্ৰেছাৰ বাঢ়ছি আৰু বোলে নাৰ্ভৰ কিবা দুখ হৈছে বোলে প্ৰব্লেম হৈছে তো টেবলেট দিছি খাই লওক লোৱাৰ পিছত গুৱাহাটীকো লৈ যাব লগা হ'ব পাৰে পৰীক্ষা কৰিব লৈ যাম আৰু যদি লাগে তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মিলিম নেক্সট ভিডিঅ'ত বাই বাই